নমস্কাৰ বন্ধুসকল, আজি আমি মাই লাইফষ্টাইলৰ বিজনেছ প্লেনটো ডিছকাছ কৰিম। তাৰ আগত প্ৰডাক্টৰ চমু আভাস এটা লৈ লওঁ। 200+ প্ৰডাক্ট আমি ডিল কৰি আছোঁ মাৰ্কেটত। অল প্ৰডাক্ট চাৰ্টিফাইড আৰু ভেজিটেৰিয়ান হয়। আয়ুৰ্বেদিক প্ৰডাক্টবিলাক আয়ুষ ডিপাৰ্টমেণ্টৰ পৰা প্ৰিমিয়াম মাৰ্ক পোৱা, যিটো মানুহৰ ইমিউনিটি ছিষ্টেম বঢ়োৱাত খুব কাৰ্যকৰ হয়। আৰু বৰ্তমান গভমেণ্টেও আয়ুষ ডিপাৰ্টমেণ্টৰ স্বীকৃতি পোৱা আয়ুৰ্বেদিক প্ৰডাক্টবিলাকে ব্যৱহাৰ কৰিব কৈ আছে। যোৱা বছৰ 2019 চনত বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ড হিচাপে এৱাৰ্ডেড হৈছিলে দ্য ইকনমিক্স টাইমছৰ পৰা। চ' প্ৰডাক্টৰ পৰাও আমি খুব কনফিডেণ্ট হয়, ভাল প্ৰডাক্ট ডিল কৰি আছোঁ মাৰ্কেটত। এতিয়া আহক আমি প্লেনটো ভালকৈ ডিছকাছ কৰোঁ। আমাৰ 6 প্ৰকাৰৰ ইনকাম থাকে। 6 প্ৰকাৰৰ ইনকামৰ উপৰিও আৰু বেলেগ বেলেগ ইনকামো আছে। মেইনলি 6 প্ৰকাৰৰ ইনকামটো আজি আমি ভালকৈ ডিছকাছ কৰিম। প্ৰথম ইনকামটো হ'ল ৰিটেইল ইনকাম। ছেকেণ্ড ইনকামটো হ'ল চেলছ টাৰ্ণঅভাৰ বোনাছ ইনকাম, যিটো উইকলি আমি পে আউট হিচাপে পাওঁ। থাৰ্ড ইনকামটো হ'ল ৰেংক ইনকাম, যিটো মান্থলি আহে। ফ'ৰ্থ ইনকামটো হ'ল পাৰফৰ্মেঞ্চ বোনাছ ইনকাম, মান্থলি আহে। তাৰপিছত লয়েলটি বোনাছ মান্থলি ইনকাম, ৰয়েলটি ইনকাম এইটোও মান্থলি হয়। লেটছ ষ্টাৰ্ট। আমি কেনেকৈ এইবিলাক ইনকাম আমি আৰ্ণ কৰিব পাৰোঁ থ্ৰু মাই লাইফষ্টাইল বিজনেছৰ পৰা। মাই লাইফষ্টাইলত এণ্ট্ৰি হ'বৰ কাৰণে কোনো জইনিং ফিজ নাই। আপোনাৰ পেন কাৰ্ড আৰু বেংক একাউণ্ট দিয়াৰ লগে লগে আপোনাৰ ID খুলিব। তাৰ আগত আপুনি আমাৰ বিজনেছ ভলিউমৰ কথাটো জানিব লাগিব। বিজনেছ ভলিউম আমাৰ 100 টকাৰ পাৰচেছ কৰাৰ লগে লগে আপুনি 75 টকা বিজনেছ ভলিউম হিচাপে আপুনি আপোনাৰ প্ৰফাইলত এড কৰা যাব। তাৰমানে 100 টকাৰ বস্তু কিনিলে 75 টকা বিজনেছ ভলিউম হিচাপে আপুনি পাব। ঠিক আছে। প্ৰথম অৱস্থাত আপুনি এজ এ ডিষ্ট্ৰিবিউটৰ আমাৰ ইয়াতে এণ্ট্ৰি হ'ব আৰু লগ আপোনাৰ এটা ইনকাম আৰম্ভ হ'ব। ৰিটেইল প্ৰফিট 10 to 40%। আমাৰ 200+ প্ৰডাক্ট আছে। যিকোনো প্ৰডাক্ট আপুনি পাৰচেছ কৰিব পাৰে। পাৰচেছ কৰি পেলাই আপুনি আমাৰ ইয়াৰে মেম্বাৰশ্বিপ ল'ব পাৰে। এইটো কোনো মেণ্ডেটৰী নহয়, প্ৰডাক্টটো ল'বই লাগিব। ঠিক আছে। আমাৰ এটা প্ৰডাক্ট আছে লিভোগেইন, যিটো লিভাৰ টনিক হয়। ফেটি লিভাৰ, হেপাটাইটিছ B ইটো কাম দিয়ে। আৰু এই প্ৰডাক্টটো এৱাৰ্ডেড হৈছিলে 2019 চনত ইকনমিক্স টাইমছৰ পৰা। এই প্ৰডাক্টৰ দামটো হ'ল 235 টকা। আপুনি ID খোলাৰ লগে লগে 150 টকাত পাব। ৰিটেইল প্ৰফিট আপোনাৰ 85 টকা। ঠিক আছে। এনেকৈ 1000 পিচ বিকিলে 85,000 টকা ৰিটেইল প্ৰফিট। এনেকৈ বহুত প্ৰডাক্ট আছে। আৰু ৰিটেইল মাৰ্জিনটো আমাৰ খুব ভাল কাৰণে আমাৰ গ্ৰাছ লেভেলৰ মানুহখিনিও আমাৰ ছাৰ্ভাইভ কৰিব পাৰে। বুজিব পাৰিলে? অকল ৰিটেইল কৰিলে নেটৱৰ্ক মাৰ্কেটিং নুবুজায়। আমি ৰিটেইল কৰাৰ লগে লগে নেটৱৰ্কো বনাব লাগিব। প্ৰথম অৱস্থাত আপুনি 2 জেগাত আপোনাৰ নেটৱৰ্ক বনাব লাগিব আৰু সেই 2 জেগাৰ নেটৱৰ্কটো আপুনি ডেভেলপ কৰিব লাগিব। আৰু নেটৱৰ্ক বনি যোৱাৰ পাছত আপোনাৰ ইনকাম ষ্টাৰ্ট হৈ যায়। আৰু ইনকামটো হ'ল চেলছ টাৰ্ণঅভাৰ বোনাছ 12%। 450 টকাৰ পৰা 210,000 উইকলি। 210,000টো আমাৰ চিলিং এমাউণ্ট হয়। আৰু 210,000কে পোৱা মানুহ আমাৰ অসমতে 30-40জন আছে, যিয়ে 210,000 এচিভ কৰি থৈছে। ঠিক আছে। এতিয়া আমি এইটো বহলভাৱে অলপ আলোচনা কৰোঁ। আপোনাৰ ৰাইট ছাইডত যদি বিজনেছ হয় 30,000 টকাৰ বিভিৰ বিজনেছ হয়, আৰু লেফ্ট ছাইডত যদি 30,000 টকাৰ বিভিৰ বিজনেছ হয়, আপোনাক মেটচিং কৰি 30,000 টকাৰ 12% 3,600 টকা আপোনাৰ একাউণ্টত বুধবাৰে ক্ৰেডিট কৰি দিব। আমাৰ বিজনেছ আৰম্ভ হয় শনিবাৰ আৰু ক্লজিং হয় শুকুৰবাৰ, আৰু বুধবাৰে আমাৰ পে আউট একাউণ্টত আহে। এইখিনি বুজি পালে আপোনালোকে নেক্সট উইকত যদি আপোনাৰ 50,000 টকাৰ বিভিৰ বিজনেছ হয় ৰাইট ছাইডে, লেফ্ট ছাইডে যদি 1,00,000 টকাৰ বিভিৰ বিজনেছ হয়, তেতিয়া কোম্পানী কি কৰিব? কম এমাউণ্টৰ বিভি মেটচিং কৰি 12% আপোনাৰ একাউণ্টছত ক্ৰেডিট কৰাব। এতিয়া কম এমাউণ্ট কিমান? 50,000। 50,000ৰ 12% হ'ব 6,000। 6,000 আপোনাৰ একাউণ্টছত ক্ৰেডিট হৈ যাব বুধবাৰে। কিন্তু 50-50 মিলালে নিমিলিল কিমান?
নিশ্চয় 50,000 এই 50,000 টকাটো ফ্লাষ্ট আউট নহয়, কিন্তু বহুত কোম্পানী আছে যিয়ে ফ্লাষ্ট আউট কৰি দিয়ে, যাৰ ফলত মানুহে সাৰ্ভাইভ কৰি থাকে, ভাল ইনকাম নাপায়। কিন্তু আমাৰ এইটো কেৰি ফৰৱাৰ্ড ছিষ্টেমটো থকাৰ কাৰণে আমাৰ কোনো ধৰণৰ লছ নাই, বেছি বিজনেছ হ'লেও এফালে। ঠিক আছে, নেক্সট উইকত আপোনাৰ কেৰি ফৰৱাৰ্ড হৈ পেলাই 50,000 টকাৰ পৰা বিজনেছটো ষ্টাৰ্ট হ'ব। নেক্সট উইকত যদি বাই চান্স আপোনাৰ লেফ্ট চাইডে 0 বিজনেছ হয় আৰু ৰাইট চাইডে যদি 50,000 বিভিৰ বিজনেছ হয়, তেতিয়া আপোনাৰ কোম্পানীয়ে সেই কেৰি ফৰৱাৰ্ড পিভি এমাউণ্টটো মেচিং কৰি পেলাই আকৌ 6,000 আপোনাৰ একাউণ্টছত ক্ৰেডিট কৰি দিব নেক্সট বুধবাৰে। বুজিব পাৰিছে? যদি কেৰি ফৰৱাৰ্ড ছিষ্টেমটো নাথাকিলে হয়, এই 50,000 বিভিটো আপোনাৰ এনেই ফ্লাষ্ট আউট হৈ গ'লে হয়। বুজিব পাৰিছে? তে আমি এতিয়া ৰেংক কেনেকৈ এচিভ কৰে সেইটো আমি ডিছকাছ কৰোঁ। এই প্ৰচেছটো একুমুলেটেড প্ৰচেছত প্লাছ হৈ থাকে, আৰু যেতিয়া আপুনি ৰাইটত 2.5 লাখ বিবি, লেফ্টত 2.5 লাখ বিবি টোটেল কালেক্ট কৰিব পাৰিব, তেতিয়া আপুনি এটা ৰেংক পাব, TC ৰেংক। আমাৰ প্ৰথম ৰেংকটো হ'ল TC ৰেংক, আৰু এই ৰেংক এচিভ কৰাৰ লগে লগে আপুনি আমাৰ পৰা মাই লাইফষ্টাইল বিজনেছৰ পৰা এটা ইঞ্চুৰেঞ্চ কভাৰেজ পাব, এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কভাৰেজ 3 লাখ টকাৰ পাব। বাই চান্স যদি এক্সিডেণ্টেলি কিবা হৈ যায়, ডেথ হৈ যায়, তেতিয়াহ'লে আপোনাৰ পৰিয়ালে 3 লাখ টকা পাব, আৰু আপোনাৰ আইডিটো নমিনি ট্ৰেন্সফাৰ হৈ যাব। ঠিক তেনেদৰে DTC ৰেংক পাবৰ কাৰণে আপুনি 7.5 লাখ বিবি, 7.5 লাখ বিবি কালেক্ট কৰিব লাগিব ৰাইট লেফ্টত। তাৰপিছত আহে STC ৰেংক। STC ৰেংক পাবৰ কাৰণে 25 লাখ বিবি, 25 লাখ বিবি মেচিং কৰিব লাগিব। তাৰপিছত NTC ৰেংক আহে। NTC ৰেংকৰ কাৰণে এইটো আমাৰ ড্ৰিম ৰেংক হয়, 2 crore বিবি, 2 crore বিবি আপুনি মেচিং কৰিব লাগিব ৰাইট লেফ্টত। NTC এজনৰ মান্থলি ইনকাম 7 to 8 লাখ, মিনিমাম 7 to 8 লাখ, ভাল বিজনেছ হ'লেতো 15 to 20 লাখ হয়। NTC হোৱাৰ পাছত আপোনাৰ চিন্তা নাই, আৰু এই চব ইনকাম নমিনি ফেচিলিটিজ আপ টু 7 জেনেৰেশ্যন। তাৰমানে আপোনাৰ এই ইনকামটো নাতিৰ নাতি পৰ্যন্ত যায়ে থাকিব। পিছত কোনো ধৰণৰ আপুনি এক্টিভিটি নকৰিলেও আপোনাৰ ইনকামটো ৰানিং হৈ থাকে। মান্থলি পাৰফৰ্মেঞ্চ বোনাছৰ কাৰণে আপুনি মিনিমাম 1 লাখ বিবি, 1 লাখ বিবি মেচিং কৰিব লাগিব। এইটো বুজি পালে? এইটো ডিষ্ট্ৰিবিউটৰৰ কাৰণে 1 লাখ বিবি, 1 লাখ বিবি, TCৰ কাৰণে অলপ বেছি হ'ব, DTCৰ কাৰণে অলপ বেছি হ'ব। এনেকৈ আপোনাৰ টাৰ্গেটটো বাঢ়ি থাকিব, আৰু পাৰফৰ্মেঞ্চ বোনাছটো বাঢ়ি থাকিব। এতিয়া মান্থলি পাৰফৰ্মেঞ্চ বোনাছ মিনিমাম 6,500 যদি ডিষ্ট্ৰিবিউটৰ হিচাপে পায়, আৰু NTC বা ITC বা STC হ'লে অলপ বেছি হয়। সেনেকৈ ৰেংক ৱাইজ পাৰফৰ্মেঞ্চ বোনাছটো আপোনাৰ ইনক্ৰিজ হৈ থাকে। ঠিক আছে, এতিয়া আমি বহলভাৱে অলপ আলোচনা কৰোঁ বেলেগ বেলেগ ৰেংক লৈ পেলাই। আমি কৈছিলোঁ লয়েলটি বোনাছ। লয়েলটি বোনাছ আহে ৰিপাৰ্চেছৰ পৰা, আৰু এইটো ডিষ্ট্ৰিক্ট টিম কোঅৰ্ডিনেটৰৰ পিছতহে পায়। ডিষ্ট্ৰিক্ট টিম কোঅৰ্ডিনেটৰ হোৱাৰ লগে লগে আপোনাৰ অৰ্গেনাইজ 1 আৰু অৰ্গেনাইজ 2ত যদি আপোনাৰ 20,000 বিবি, 20,000 বিবি ৰিপাৰ্চেছ হয়, আৰু থাৰ্ড লেগতো যদি 4,000 টকাৰ বিবিৰ বিজনেছ ৰিপাৰ্চেছ হয়, তেতিয়া আপুনি এটা ফিক্স 5,000 to 20,000 মান্থলি এজ এ লয়েলটি বোনাছ পাব পাৰে। আৰু ৰেংক বঢ়াৰ লগে লগে এই এমাউণ্টটোও বাঢ়ি যাই থাকে। বুজিব পাৰিছে? নেক্সট আমি চাওঁ ৰেংক ইনকাম কেনেকৈ আহে। ৰেংক ইনকাম আহে ষ্টাৰ চিলভাৰ হ'ব লাগিব। ষ্টাৰ চিলভাৰ হ'বৰ কাৰণে অৰ্গেনাইজ 1 আৰু অৰ্গেনাইজ 2ত আপুনি 3টা লেগত 2.5 লাখ বিবি, 2.5 লাখ বিবি মেচিং কৰিব লাগিব। তেতিয়া আপোনাৰ এডিশ্যনেল 2% to 7% ইনকাম টোটেল গ্ৰছ বিজনেছৰ পৰা আহে। এনেকুৱা নহয় মেচিং কৰিব, আপুনি টোটেল বিজনেছৰ পৰা 2% পাব। এইটোতো ভাল ইনকাম, এইটো আনলিমিটেড ইনকাম। ষ্টাৰ চিলভাৰৰ পাছত গ'ল্ড আছে, প্লেটিনিয়াম আছে, ডায়মণ্ড আছে, এনেকৈ আপোনাৰ 2%ৰ পৰা 7%লৈকে বাঢ়ি যাই থাকিব। এতিয়া আমি চাওঁ ডায়মণ্ড কেনেকৈ হয়। ডায়মণ্ড হ'বৰ কাৰণে আপুনি অৰ্গেনাইজ 1 আৰু অৰ্গেনাইজ 2ত 4টা লেগত
5 crore বিজনেছ কৰিলে আপুনি ডায়মণ্ড হ'ব আৰু লগ আপোনাৰ ৰয়েলটি ইনকাম আৰম্ভ হয় আৰু ৰয়েলটি ইনকাম মিনিমাম এপ্ৰক্স 10 লাখ হয় মিনিমাম আৰু এটা ডায়মণ্ডৰ ইনকাম 30 to 50 লাখৰ ভিতৰত থাকে নেক্সট আমি এটা টপ ৰেংকৰ কথা পাতোঁ যিটো ৰেংক আজিলৈকে কোনো ব্যক্তিয়ে এচিভ কৰিব পৰা নাই সেই ৰেংকটো হ'ল ক্ৰাউন এম্বাছাডৰ ৰেংক সেই ৰেংকটো পাবৰ কাৰণে আপুনি অৰ্গেনাইজ 1 আৰু অৰ্গেনাইজ 2ত 4জন ব্যক্তিক ৰয়েল ডায়মণ্ড ক্ৰিয়েট কৰিব লাগিব বনাব লাগিব তেতিয়াহে আপুনি ক্ৰাউন এম্বাছাডৰ হ'ব আৰু ক্ৰাউন এম্বাছাডৰ হ'লে আপোনাৰ মিনিমাম মান্থলি ইনকাম 2 crore to আনলিমিটেড এটা আইডিত 2 crore to আনলিমিটেড ইনকাম ভাবি চাওক আপুনি এই ৰেংকটো আজিলৈকে এচিভ হোৱা নাই আহিব লগা দিনত এচিভ নিশ্চয় হ'ব ট্ৰাই কৰিলে চেষ্টাৰ অসাধ্য একোৱেই নাই আৰু আমি নেক্সট পেজলৈকে যাওঁ এইখিনি ভালকৈ বুজি পালে হ'বলা ঠিক আছে ইয়াৰ উপৰিও আপোনাৰ এডিশ্যনেল কিছুমান বেনিফিট আছে সেইবিলাক ডিছকাছ কৰোঁ এডিশ্যনেল বেনিফিট যেনেকৈ ৰিৱাৰ্ড এণ্ড এৱাৰ্ড আছে আমাৰ প্ৰত্যেক দিনাই কিবা নহয় কিবা কণ্টেষ্ট চলিয়ে থাকে প্ৰত্যেক মাহতে এনেকৈ আপুনি ৰিৱাৰ্ড আৰু এৱাৰ্ডো কালেক্ট কৰিব পাৰে নেক্সট হ'ল পাৰ্চনেলিটি ডেভেলপমেণ্ট আমাৰ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণে হাৰ্ভেষ্ট ছাকচেছ একাডেমি আছে যিয়ে ট্ৰেইন কৰাই থাকে পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণে নেক্সট হ'ল ফৰেন ট্ৰিপ মোৰ টিমতে মই নিজে ফৰেন ট্ৰিপ এচিভাৰ হয় মোৰ টিমতে 25-30জন মানুহ ফৰেন ট্ৰিপ এচিভাৰ আছে ঠিক আছে নেক্সট হ'ল অ'ন হাউচ মই নিজে ফ্লেট লৈছোঁ গুৱাহাটীত আৰু NTC বাবে নিজেও ফ্লেট লৈছে নহ'লে ঘৰ বনাই আছে নিজৰ ঘৰ ইয়াতে আমি এচিভ কৰিব পাৰোঁ ছেকেণ্ড হ'ল অ'ন কাৰ মোৰ টিমত কমেও 10-12জন মানে নিজৰ ড্ৰিম কাৰ ল'বৰ কাৰণে সমৰ্থবান হৈছে এইবিলাক এডিশ্যনেল বেনিফিট টাইম ফ্ৰীডম ইয়াতে কোনো টাইমৰ বাউণ্ডিং নাই বোলে 9টা বজাত যাবই লাগিব 10টা বজাত যাবই লাগিব আপোনাৰ মতে টাইম হ'ব আপুনি যেতিয়াই ইচ্ছা তেতিয়াই মিটিং কৰিব পাৰে টাইম ফ্ৰীডম আমাৰ ইয়াতে পাব বেলেগ ক'তো নাপায় উদাহৰণস্বৰূপে আজি মুবিন মহম্মদ 1.5 crore টাকা মান্থলি ইনকাম কৰে কিন্তু এখেত থাকে ডুবাইত কোনোবা এজন ব্যক্তি মান্থলি 1.5 crore ইণ্ডিয়াত কামাই আছে কিন্তু মানুহজন থাকে ডুবাইত এনেকুৱা কি বিজনেছ আপুনি ভাবি চাওক ঠিক আছে নেক্সট হ'ল ফাইনেন্সিয়েলি ফ্ৰীডম আপুনি গম পায় ফাইনেন্সিয়েল ফ্ৰীডম কাক কয় যি ইচ্ছা সেই কিনিব পৰাটোকে ফাইনেন্সিয়েল ফ্ৰীডম বোলে আমাৰ এই বিজনেছৰ পৰা আনলিমিটেড ইনকাম আৰ্ণ কৰি আপুনি যি ইচ্ছা তাকেই আপুনি পাৰচেছ কৰিব পাৰিব তাৰ ফাইনেন্সিয়েলি ফ্ৰীডম হৈ যাব আমাৰ এই বিজনেছটোৰ পৰা ঠিক আছে নেক্সট হ'ল ফেমিলি ছিকিউৰিটি মই কৈ আহিছোঁ আমাৰ এই ইনকামটো আমাৰ 7 জেনেৰেশ্যনলৈকে যায় ছাপ'জ আপুনি 3 লাখ 4 লাখ বা 10 লাখ টকা কামাইছে তে আপোনাৰ ল'ৰাটোৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে আপুনি থাকক নাথাকক আপোনাৰ পৰিয়াললৈকে ইনকাম যায়ে থাকিব অকল আপোনাৰ পৰিয়ালেই নহয় আপোনাৰ নাতি পৰ্যন্ত এই ইনকামটো পাব যাই আছে কোনটো বিজনেছ বা কোনটো চাকৰিত এনেকুৱা ফেচিলিটিজ আছে আপুনি এবাৰ ভাবি চাব ঠিক আছে নেক্সট আমি কি কৰিম আপুনি জাষ্ট কৰক পাৰচেছ কৰক আমাৰ প্ৰডাক্টটো আৰু ইউজ কৰক আৰু আনক ৰিকমেণ্ড কৰক যদি ভাল লাগিছে নিশ্চয় ভাল প্ৰডাক্ট আমাৰ প্ৰডাক্ট চাৰ্টিফাইড প্ৰডাক্ট হয় ইকনমিক্স টাইমছে আমাক এৱাৰ্ড কৰিছে তো নিশ্চয় ভাল প্ৰডাক্ট হ'ব বৰ্তমান য'ত ইমিউনিটি ছিষ্টেম বঢ়োৱা প্ৰডাক্টবিলাক খুব চলি আছে তে আমাৰ প্ৰডাক্টটো খুব চলিব আয়ুৰ্বেদ প্ৰডাক্ট হয় ঠিক আছে আৰু আপোনাৰ নিজৰ ড্ৰিমবিলাক ফুলফিল কৰক তো এইখিনি কৈ পেলাই আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ থেংক ইউ জয় হিন্দ জয় মাই লাইফষ্টাইল